হেল্ল' ভিউয়াৰ্স, আপোনালোকে জিকে জ্ঞান চাই কেনেকুৱা পাইছে? যদি আপোনালোকে জিকে জ্ঞান চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি ইয়াৰে এনচাৰবোৰ আগতীয়াকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। থেংক ইউ। 1 নম্বৰ প্ৰশ্ন, কোনখন দেশত কাগজৰ আৱিষ্কাৰ হৈছিল? এনচাৰটো হ'ল চীন। 2 নম্বৰ প্ৰশ্ন, তলৰ কোনটো অসমৰ এটা জনগোষ্ঠীয় সম্প্ৰদায়? এনচাৰটো হ'ল আহোম। 3 নম্বৰ প্ৰশ্ন, কোন বছৰত ভাৰতে প্ৰথম মহাকাশ উপগ্ৰহ আৰ্যভট্ট উৎক্ষেপণ কৰিছিল? এনচাৰটো হ'ল 1975 চনত। 4 নম্বৰ প্ৰশ্ন, কানাডাৰ ৰাজধানী কি? এনচাৰটো হ'ল অটোৱা। 5 নম্বৰ প্ৰশ্ন, কোন চনত টাইটেনিক জাহাজ ডুব গৈছিল? – 1912 চনত। 6 নম্বৰ প্ৰশ্ন, কোনখন দেশে 1886 চনত আমেৰিকাক ষ্টেচু অৱ লিবাৰ্টি উপহাৰ দিছিল? এনচাৰটো হ'ল ফ্ৰান্স। 7 নম্বৰ প্ৰশ্ন, মধ্যপ্ৰদেশৰ কোনবোৰ গুহা জৈন ধৰ্মৰ লগত জড়িত? এনচাৰটো হ'ল উদয়গিৰি গুহা। 8 নম্বৰ প্ৰশ্ন, শৰীৰৰ কোনটো অংশত তেজ পোৱা নাযায়? এনচাৰটো হ'ল চকুৰ কৰ্ণিয়া। 9 নম্বৰ প্ৰশ্ন, চাহ খোৱাৰ পিছত পানী খালে কি সমস্যা হ'ব পাৰে? এনচাৰটো হ'ল হজম শক্তিৰ সমস্যা। 10 নম্বৰ প্ৰশ্ন, নাৰিকলৰ পানী খালে কোনটো ৰোগ নিৰাময় হয়? এনচাৰটো হ'ল উচ্চ ৰক্তচাপ।